মই ভিডিঅ'টো যোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ। এই ভিডিঅ'টো কোনো ইউটিউব চেনেল বা কোনো চেনেলৰ পৰা কপি কৰি বনোৱা নহয়। কিছুমানে ভাবিব পাৰে কপি কৰি বনাইছোঁ বুলি, কিন্তু এইটো কপি কৰি বনোৱা নহয়। মই নিজে যিমান পাৰোঁ বনাইছোঁ, চেষ্টা কৰিছোঁ। কোনো নাভাবিব যে ইউটিউব চেনেল বা কোনোবা চেনেলৰ পৰা কপি কৰি বনাইছোঁ বুলি, এইটো কোনেও নাভাবিব। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেটিভ অংকুৰলৈ স্বাগতম। আজি মই আলোচনা কৰিব ওলাইছোঁ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022 পোষ্ট ওলাইছে 26,000। মই আজি চিলেবাছ আৰু বুক দিব ওলাইছোঁ। বুক কি বুক লাগিব আৰু কি বুক পঢ়িলে সকলোৱে পাছ কৰিব এক্সাম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক লাগিব চিলেবাছ। প্ৰথমে লাগিব আমাক জেনেৰেল নলেজ চিলেবাছ, তাৰপিছত এপ্টিটিউড আৰু ৰিজনিং, তাৰপিছত লাগিব আমাক জেনেৰেল ইংলিছ, তাৰপিছত লাগিব আমাক জেনেৰেল ছায়েন্স, তাৰপিছত আমাক লাগিব কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত লাগিব এছাম GK। এইকেইটা হ'ল আপোনাৰ চিলেবাছ 1, 2, 3, 4, 5, 6। তাৰপিছত আহিব আমাৰ লেংগুৱেজ এছামিছ এণ্ড ইংলিছ। আমি বলক এতিয়া বুকৰ ভিতৰলৈ, বুক কি লাগিব আমি তাৰ ভিতৰলৈ যাওঁ। আহক আমি জেনেৰেল নলেজত পঢ়িব লাগিব লুচেণ্ট জেনেৰেল নলেজ আৰু জেনেৰেল বাই আৰিহান্ত। আৰিহান্তখন পঢ়া বেছি ভাল হ'ব। আৰিহান্তখনত আপোনাৰ এবভ মেনশ্যন বুক উইল কভাৰ আছে ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, জেনেৰেল ছায়েন্স। এইখনত আৰিহান্তখনত জেনেৰেল বাই আৰিহান্ত এইখনত দাম পৰিব 210 টকাৰ পৰা ষ্টাৰ্ট হ'ব। অনলাইন সকলোৱে কিনিব পাৰিব, 210 টকাৰ পৰা ষ্টাৰ্ট আছে। আৰু সকলোৱে এইখন কিনিলে সকলোৱে এইবাৰ এক্সামত পাছ হ'ব। 2 নম্বৰতে আছে এপ্টিটিউড এণ্ড ৰিজনিং। এপ্টিটিউড মানে হ'ল মেথছ আৰু ৰিজনিং মানে হ'ল উপস্থিত বুদ্ধি। মেথছ ইয়াৰে বুক লাগিব এ মডাৰ্ণ এপ্ৰ'চ টু লজিকেল ৰিজনিং বাই ডক্টৰ RS আগৰৱাল। এইখন পঢ়িলে সকলোৱে হৈ যাব। এইখন ল'লে হ'ল। আৰু আপোনাক এটা কথাই কওঁ, ইয়াৰে যিকোনো এখন ল'লে হ'ল জেনেৰেল নলেজৰ, লুচেণ্ট জেনেৰেল নলেজ নাইবা জেনেৰেল বাই আৰিহান্ত। মই আৰিহান্তখন দাম কৈছোঁ 210 টকা। অনলাইন প্ৰাইচ সকলোৱে ল'ব পাৰিব। আৰিহান্তখনতো আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, পলিটি আছে, চব আছে। আৰু আপোনাৰ এতিয়া এপ্টিটিউড এণ্ড ৰিজনিং এ মডাৰ্ণ এপ্ৰ'চ টু লজিকেল ৰিজনিং বাই ডক্টৰ RS আগৰৱাল। এইখন ল'লে হৈ যাব। এইখনত আপোনাৰ চব পাব। অনলাইন প্ৰাইচ হ'ল আপোনাৰ 240 টকা। নাইবা আপোনালোকে ষ্টাডি ইউটিউব চেনেলত ফ'ল' কৰিব পাৰে। ফ'ল' নকৰিলেও এইখন পঢ়িলে আপোনালোকে পাই যাব। অনলাইন 240 টকা। এতিয়া আহিছোঁ জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আপোনালোকে বুক কিনিব লাগিব আৰিহান্ত জেনেৰেল ইংলিছত আপোনালোকে চব পাব। এইখন অনলাইন প্ৰাইচ হ'ল 297 টকাৰ পৰা ষ্টাৰ্ট আছে। আপোনাৰ 297 টকাও ষ্টাৰ্ট আছে, 210 টকাৰো আছে, 207 টকাৰো আছে। আপুনি যোনখন লয় আপোনাৰ বেছি ভাল হ'ব 297 টকাখন। এইখন ল'ব পাৰে। তাৰপিছত এতিয়া আহিছোঁ আমাৰ এছাম GK। এইটো হ'ল ভেৰি ইম্পৰ্টেণ্ট টপিক। ইয়াৰে বুক ল'ব লাগিব এছাম ইয়াৰ বুক 2022 নাপালে 2021। মই 2021টো পাইছোঁ অনলাইনত। এইখনৰ এবভ মেনশ্যন বুক উইল কভাৰ। ইয়াতে আপোনাৰ এছাম হিষ্ট্ৰী, এছাম জিঅ'গ্ৰাফী, এছাম ইকনমি আৰু আপোনাৰ আৰু কিছুমান ইয়াতে সোমাই আছে। এইখনৰ অনলাইন প্ৰাইচ হ'ল আপোনাৰ 395। এইখন আপুনি অনলাইন কিনিব পাৰে, অনলাইনত কিনিব পাৰে, অফলাইনত কিনিব পাৰে। মই দিয়া কিতাপবোৰ অনলাইনত কিনিব পাৰে, অফলাইনত কিনিব পাৰে। অনলাইনত আপোনাৰ 395 দেখাইছে। এইখন কিনিব পাৰে। জেনেৰেল ইংলিছ এইখিনি সকলোৱে আপোনালোকে পঢ়িব। তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ। এই কাৰেণ্ট এফেয়াৰ্ছখনত আপোনাৰ এনুৱেল কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড ইন আৰিহান্ত জিকেখনৰ আপোনাৰ কিতাপখন কিনিলে তাৰে 10-20টা পেজত আপোনাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ এনচাৰসমূহ থাকে। তাৰ পৰা পঢ়িলে হ'ল। এইখন কিতাপ এক্সট্ৰাকৈ কিনিব নালাগে। আৰু আপোনাৰ মই এতিয়া ক'ম এইখিনি কিতাপ আপোনালোকে লওক আৰু বহুত ইজি হ'ব। বহুত টান কিতাপ পঢ়িব নালাগে। এইখিনিকে পঢ়িলে আপোনালোকৰ ইজি বহুত হৈ যাব, ইজি পাব। আৰু এইখিনি যোনে আপোনালোকৰ ইয়াৰ পৰা
এই মোৰ ভিডিঅ'টোৰ পৰা চাই হওক যোনে যোনে কিনে আৰু যোনে যোনে এইবাৰ এক্সাম দিব আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 26,000 পদত যোনে যোনে আপোনাৰ অনলাইন ফৰ্ম ফিল আপ কৰিছে যোনে যোনে এক্সাম দিব সেইসকলে মই এইখিনি চাওক মই এইখিনি চালে সকলোৱে এক্সাম পাছ কৰিব বুলি আশা থাকিলে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু কিতাপবোৰতো মই দিলে অনলাইনত কিনিব পাই অফলাইনত দুয়োটাতে উপলব্ধ আছে কিতাপবোৰ সকলোৱে কিনিব বুলি আশা থাকিলে আৰু সকলোৱে পাছ কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে এতিয়া মই যাম লেংগুৱেজ এছামিছ এণ্ড ইংলিছ লেংগুৱেজত ইংলিছত আপোনালোকৰ ইংলিছতো আহে অসমীয়াতো আহে ইংলিছটো আপোনালোকৰ কিছুমানৰ কি হয় মনত থাকে কিন্তু হেৰি কৰিব নোৱাৰে সেইখনৰ কাৰণে সিহঁতৰ কাৰণে এছেঞ্চিয়েল ইংলিছ কিতাপখন কিনি ল'ব এইখনৰ মই অনলাইন প্ৰাইচ চোৱা নাই এইখনৰ মই অনলাইন প্ৰাইচ চালে মই ডিছক্ৰিপশ্যনত লিখি দিম বাৰু কিমান কিহৰ প্ৰাইচ কি আছে কিতাপবোৰ ক'ত পায় আৰু আপোনাৰ এছামিছৰ কাৰণে ৰচনা বিচিত্ৰাখন কিনি ল'ব বিচিত্ৰা এইখন আপোনালোকৰ অনলাইন প্ৰাইচৰ মই চোৱা নাই এই দুখন মই চাই দিম বাৰু ডিছক্ৰিপশ্যনত লিখি দিম যদি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সকলোৱে এইবাৰ পৰীক্ষা এক্সাম দিয়ক গেট 3 এণ্ড গেট 4 হেল্থৰ পৰীক্ষা আহি আছে বেছি দিন নাই জুলাই 3 তাৰিখে সকলোৱে পাছ কৰক আৰু মোৰ এই কিতাপখিনি চাই কেনে সকলোৱে ফ'ল' কৰক মোৰ কিতাপত ফ'ল' কৰক মোৰ চেনেলটো ফ'ল' কৰক কিতাপখিনি পাছ কৰক সকলোৱে পাছ কৰিব বুলি আশা থাকিল এতিয়া আৰু বেছি নকৰোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ক্ৰিয়েটিভ অংকুৰ চেনেলটো সকলোৱে চাৰ্চ কৰি কেনে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মই এনেকুৱা যাতে ভিডিঅ' দি থাকিব পাৰোঁ এই চেনেলটো ধন্যবাদ জয় আসন টেক কেয়াৰ মই আৰু এটা কথা কওঁ অকল ইংলিছখন যে অকল ইংলিছ যোনে মানে অলপ ইংলিছ কম জানে সিহঁতৰ কাৰণে নহয় ইংলিছখন সকলোৱে চাব কাৰণ ইংলিছতো বহুত আহে ব্যাকৰণবোৰ আহে ইংলিছত আৰু আপোনাৰ সেই আহে সেইকাৰণে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব বহুতে নকৰে আৰু ছাবস্ক্ৰাইব কৰিলে বহুতে আনছাবস্ক্ৰাইব কৰি দিয়ে যদি আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপোনালোকৰো ছাবস্ক্ৰাইব কৰি দিয়ক মই জেনেৰেল নলেজ কেইটামান ভিডিঅ' বনাই আছোঁ অতি সোনকালে পাব সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিলে কিহৰ টান পায় ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলোৱে মোৰ চেনেলটো চাওক আগুৱাই লৈ যাওক এইখিনিয়ে মোৰ